নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পৰাগ প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু কোকিল কণ্ঠ গায়িকা লতা মংগেশকাৰৰ ৯১ বছৰীয়া জন্মদিন, তেওঁক তাৰ বাবে অতি ভক্তিৰে স্মৰণ কৰিছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। দৰাচলতে মই আজি আপোনালোকৰ আগত এটা বিশেষ কথা ক'ম বুলি ভাবিছোঁ। যিহেতু কৰোনা ভাইৰাছটো সম্পূৰ্ণৰূপে মাৰ যাব পৰাই নাই, কিন্তু চীনত এতিয়া আৰু এটা নতুন বেক্টেৰিয়া ওলাইছে, যিটোৰ নাম হৈছে ব্ৰুচেলচিছ। নামটো শুনিবলৈ বৰ অদ্ভুত নহয়নে? আচলতে এইটো কৰোনা ভাইৰাছটোতকৈ অতি ভয়ানক বুলি কোৱা শুনিছোঁ। মানুহৰ গাত আৰু জীৱ জন্তুৰ গাত আক্ৰান্ত কৰে। এতিয়ালৈকে মানুহ মৰা বুলি শুনা নাই বাৰু, কিন্তু প্ৰায় ৪,০০০ পৰা ৫,০০০জন মানুহক এতিয়ালৈকে আক্ৰমণ কৰিছে। এই বেক্টেৰিয়াটোৰ দৰাচলতে জন্ম হৈছে এনেধৰণে যে যিটো জীৱ জন্তুৰ ঔষধ প্ৰস্তুত কৰা যিটো পৰীক্ষাগাৰ, সেই পৰীক্ষাগাৰটোৰ পৰা এই বেক্টেৰিয়াটো নিঃসৰিত হৈছে বুলি তেনেকৈ উদ্ভৱ হৈছে বুলি কোৱা শুনিছোঁ। প্ৰায় এই বেক্টেৰিয়াটোৰ লক্ষণখিনি প্ৰায় কৰোনা ভাইৰাছৰ নিচিনা একেই, অতিপাত মূৰ বিষ, জ্বৰ এনেকুৱা ধৰণৰ। আৰুনো কি হয়, এই বেক্টেৰিয়াটো হ'লে প্ৰজনন ক্ষমতাটো যে সেইটো কমি যায় বা নাইকিয়া হৈ যায়, তেনেকুৱা ধৰণৰ বুলিও শুনিছোঁ। সেইটো কাৰণে মই এইটোৱে বিচাৰোঁ যে কৰোনা ভাইৰাছটো যিদৰে সমগ্ৰ বিশ্বতে বিয়পি পৰিলে, আমি ভবাও নাছিলোঁ যে এইটো এনেকুৱা এটা সময় আহি যাব যে লকডাউন হ'ব বা এনেকুৱা আমি অনলাইন ক্লাছ কৰিব লাগিব বা আমি মাস্ক মাৰি যাব লাগিব, আমি নিজে মুক্তভাৱে বায়ু ল'ব নোৱাৰিম, আমি মাস্কখন লগাই থাকিব লাগিব, এনেকুৱা ধৰণৰ যে এটা সময় আহিব বুলি আমি কোনেও ভবা নাছিলোঁ। কিন্তু এতিয়া এনেকুৱা হ'ল যে আহিলে বস্তুটো, কৰোনা ভাইৰাছটোতো আহিলে, আমি একেবাৰে কল্পনা কৰিব নোৱাৰা এটা অৱস্থা আমাৰ হৈ আছে বৰ্তমানো। গতিকে এই যদি বেক্টেৰিয়াটো আকৌ আহে, কেনেকুৱা ধৰণৰ হ'ব বাৰু? মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে এই বেক্টেৰিয়াটো এই কৰোনা মহামাৰীৰ নিচিনাকৈ যাতে বিয়পি নপৰক সমগ্ৰ বিশ্বতে, তাৰে কামনা কৰিছোঁ। বাকী আপোনালোকে সদায় সজাগতাটো বজাই ৰাখিব, মাস্ক পৰিধান কৰিবতো লাগিবই মাস্কখন পৰিধান, নহ'লে নিজৰ জীৱনক লৈ খেলা কৰাৰ দৰে হ'ব। গতিকে মাস্ক পৰিধান কৰিব আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব আৰু মুঠতে ভালদৰে থাকিব আৰু। ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।